গুড মৰ্ণিং। মই ৰাতিপুৱাই সাৰ পাই গ'লোঁ। আজি বহুত সোনকালে উঠিব লগা হৈছে। উঠি আইনাখন এবাৰ চাই ল'লোঁ। চাই পেলাই দিনটোৰ কাৰণে ৰেডি। এয়া ব্ৰাছ কৰি আছোঁ। আজি বহুত সোনকালে, যিহেতু 15 আগষ্ট স্কুলত ৰাতিপুৱাই যাব লাগিব, সেইকাৰণে বহুত সোনকালে উঠিছোঁ। ফ্ৰেছ হৈ পেলাই এতিয়া মই ৰেডি হ'ব ওলালোঁ। এইযোৰ কাপোৰ পিন্ধি যাম আৰু মই মেখেলা চাদৰ পিন্ধি ৰেডি হৈ গ'লোঁ। 15 আগষ্ট কাৰণে আজি মেখেলা চাদৰ নিব লাগিব। ইয়াত তললৈ গৈ পেলাই দেখিলোঁ তলাই খোলা নাই, যিহেতু বহুত সোনকালে কোনো উঠা নাই। মই তলাটো খুলি বাহিৰলৈ গ'লোঁ আৰু ৰাস্তাত গৈয়ে এখন টেম্পু পালোঁ। ভাগ্য ভাল আছিলে, দেৰি নহ'ব এতিয়া। সেইখনত এতিয়া গৈ আছোঁ মই। এইখিনি হৈছে মেইন ৰাস্তা। গৈ পেলাই এইটো মন্দিৰ, যিটো মন্দিৰত মই সদায় সেৱা কৰোঁ। আৰু এইখিনি চাওক, বহুত ধুনীয়া পৰিৱেশ। ৰাস্তাৰ দুইটা ছাইডে বহুত ভাল লাগে। সদায় এইখিনি জেগা চাওঁতে মই সদায় ভিডিঅ' কৰি যাওঁ। আৰু এনেদৰে গৈ পেলাই মই সেইখন গাড়ীৰ পৰা নামিলোঁ। এতিয়া গাড়ীখন চেঞ্জ কৰিব লাগিব। বেলেগ এখন গাড়ীলৈ গৈ আছোঁ মই এতিয়া। গৈ পেলাই বেলেগ এখন গাড়ীটো উঠিলোঁ। তাৰ পৰা নামি এতিয়া ভিতৰৰখিনি যাব লাগিব খোজকাঢ়ি। খোজকাঢ়া ষ্টাৰ্ট কৰিলোঁ। ভিতৰৰ ৰাস্তা একেবাৰে অৱস্থা নাই। মাজত বৰষুণ দিলেতো ক'বই নালাগে, একেবাৰে যিটো অৱস্থা হয় আমাৰ। এইটো ৰাস্তাৰে গৈ 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 আমি স্কুল পাম। আধা ৰাস্তাত লগ পালোঁ প্ৰতিভা বাইদেউক, লগতে ষ্টুডেণ্টো আছে। কথা পাতি গৈ আছোঁ। আৰু এইখন আমাৰ স্কুল গৈ দেখিলোঁ ষ্টুডেণ্টবোৰ একেবাৰে দৌৰা দৌৰি। হেড ছাৰে ৰাতিপুৱাই আহি পেলাই চব এৰেঞ্জমেণ্ট কৰিছে। সকলোখিনি ৰেডি হৈ আছে। এতিয়া ফ্লেগখন তুলিবলৈ ছাৰে চব যোগাৰ কৰি আছে। ল'ৰা ছোৱালীবিলাকৰ কি যে ফূৰ্তি, কিবা এটা হ'বহে পায়। সিহঁতে একেবাৰে মানে কি উখল মাখল লগাই, পূৰা হাল্লা লগাই দিয়ে একেবাৰে। চব ৰেডি হৈছে আৰু এয়া ছাৰে ফ্লেগ তুলিলে। সকলোৱে হাত চাপৰি বজাইছে। বহুত ভাল লাগে এইখিনি সময়। ষ্টুডেণ্টবিলাকৰতো আৰু ক'ব নালাগে, কিমান ফূৰ্তি। এনেদৰে এইখিনি কৰি উঠাৰ পিছত আমি অফিচ ৰুমলৈ গ'লোঁ। অফিচ ৰুমত গেলা গৰমত বাহিৰত গেলি গৈছোঁ। গৈয়ে চবেই কেৱল মানে বতাহত ৰৈছে। আৰু এইখিনি চকলেট আছিলে ষ্টুডেণ্টক দিয়াৰ কাৰণে, সেইখিনি ভগাই দিলোঁ। আৰু ছাৰ আহিছিলে, CRC ছাৰ বেলেগ, বাইদেউ চাহ কৰি আছে। আমি চাহ কৰিব লাগে সদায়, স্কুলতে খাওঁ। এয়া আছিলে আজিৰ চাহৰ যোগাৰ: গাখীৰ দিয়া চাহ, পৰঠা, ঘুগুনি, পেটিছ, মিঠাই, মিক্সাৰো আছিলে। মিক্সাৰ মই লোৱা নাই। সকলোৱে মিলি পেলাই আমি এনেদৰে খালোঁ। খাই লৈ উঠি পেলাই এতিয়া আমাৰ যাবৰ টাইম হ'ল। বাহিৰত ওলালোঁ স্কুলৰ পৰা। আকৌ একেটা ৰাস্তা, খোজকাঢ়ি যাব লাগে। আমি তিনিজনী আছোঁ এতিয়া। পূৰা লেকচাৰ মাৰি যাওঁ এইটো টাইমত। হেড ছাৰো আহি আছে পিছৰ ফালে। কিমান যে ফূৰ্তি এইখিনি টাইম। আধা ৰাস্তাত এখন ই ৰিক্সা পালোঁ, সেইখনত উঠি পেলাই অলপলৈকে যাম। তাৰ পৰা আকৌ গাড়ী চেঞ্জ কৰিব লাগে দুবাৰ। চেঞ্জ কৰি পেলাই এতিয়া মই আহি আছোঁ ৰাস্তাত। এয়া মই ৰুম পাই গ'লোঁ। ৰুম মানে মই গেট পালোঁ। এতিয়া ৰুমলৈ যাম, ফ্ৰেছ হ'ম। এইখিনি দেখুৱালোঁ আজি আমাৰ স্কুলত কি হ'ল, কি কৰিলোঁ। যদি ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম। বাই।